নমস্কাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে লৈ আহিছোঁ এটা অত্যন্ত সুখবৰ। আপুনিও অৰুণোদয় আঁচনিৰ বাবে অপেক্ষা কৰি আছিল নেকি? যদি অপেক্ষা কৰি আছিল তেন্তে আপোনালোকৰ বাবে আহি পৰিছে এটা অত্যন্ত সুখবৰ। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা। ৮,০০০কৈ টকা নোসোমাই মহিলাসকলৰ একাউণ্টত। ইয়াৰ পৰিৱৰ্তে সোমাব ৯,০০০কৈ টকা। ইয়াৰ সবিশেষ তথ্য জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী তেন্তে সম্পূৰ্ণ ভিডিঅ'টো চাওক। বাইদেউ মহিলাসকলে ৰখি আছে যে ২০ তাৰিখে মই ৮,০০০ টকা অৰুণোদয় দিম বুলি কৈছিলোঁ। ২০ ফেব্ৰুৱাৰীত মই নিদিওঁ, ১০ মাৰ্চত দিম, কিন্তু ৮,০০০ টকাৰ জেগাত ৯,০০০ টকা দিম। এইটো আপোনাৰ মানে ১০ মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। ২০ ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ ১০ মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে ১০ মাৰ্চত দিম, ৮,০০০ নিদিওঁ, ৯,০০০। তেন্তে আপোনালোকে নিশ্চয় শুনিব পালে যে মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে। গতিকে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি ১০ মাৰ্চত পাব আৰু আপোনালোকে ৮,০০০কৈ নাপায়, আপোনালোকে ৯,০০০কৈ পাব। কিন্তু আপোনালোকে আপোনালোকৰ KYC আপডেটটো কৰাই থ'ব লাগিব। আপোনালোকে KYC আপডেটটো কৰাই থ'লেই আপোনালোকে বিনামূলীয়াকৈ পইচাটো পাব। এই সিদ্ধান্ত লোৱা হৈছে কিয়নো আপোনালোকে গম পায় যে পেঞ্চন বা অৰুণোদয় আঁচনিৰ ধন ১০ মাৰ্চত বা ১০ তাৰিখতে সোমায়। গতিকে এতিয়া যদি ২০ তাৰিখত যদি দি দিয়া হয় ধনটো, তেতিয়াহ'লে কোনোবাই ১০ মাৰ্চৰ কাৰণে অপেক্ষা কৰি থাকিব। সেইবাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে তেওঁলোকে একেবাৰে পইচাটো ১০ মাৰ্চত দিব আৰু ৯,০০০কৈ দিব। গতিকে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আৰু কিছুদিন অপেক্ষা কৰক। আপোনালোকৰ পইচাটো নিশ্চয় সোমাব আৰু আপোনালোকে ৯,০০০কৈ টকা নিশ্চয় পাব ১০ মাৰ্চত।